যেহেতু সুদীৰ্ঘ 34 বছৰ ইয়াত বড়ো আন্দোলন চলিছিল আৰু বড়ো আন্দোলনৰ এই পটভূমিত আপোনাৰ প্ৰায় 5000ৰ অধিক এফচু গণতান্ত্ৰিক আন্দোলন বিএলটি আৰু এনডিবি আন্দোলন শ্বহীদ হৈ গ'ল আৰু এই আন্দোলনটো আছিল যে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ তো অধিকাৰৰ কাৰণে যেতিয়া আমি সংগ্ৰাম কৰিলোঁ 93 বিএসি পালোঁ আমি 2003 বিটিসি 6 শিডিউল আৰু 6 শিডিউল বিটিসি আধাৰতে 2020 চনত বিটিআৰ শান্তি চুক্তি সম্পাদন কৰা হ'ল তো এটা সৰু ঘৰ ইয়াতে বনোৱা হ'ল বা সাজি ওলোৱা হ'ল আৰু এই সৰু ঘৰতে বড়োসকলে বা বিটিআৰত যিবিলাক জাতি জনগোষ্ঠী বাসিন্দা আছে নিজৰ আত্মমৰ্যাদা আত্মস্বাভিমানক লৈ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰক লৈ জীয়াই থকাৰ যি এটা সপোন সেই সপোনটো সেই সময়ৰ পৰা এটা বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আগবাঢ়ি গৈছে তো তেনে এটা সময়ত এই ঘৰখনত বিভিন্ন কাৰণত এটা সময়ত বিপিপিএফ আছিল তাৰপিছত বিপিএফ ওলাই গ'ল আৰু পলিটিক্যালি ৰাজনৈতিকভাৱে দুইটা ফেডত বিভক্ত হৈ পেলাই যিবিলাক কাম সময়মতে হ'ব লাগিছিল সেইবিলাক কাম মানে সময়মতে হৈ উঠাটো আমি দেখিবলৈ নাপালোঁ তো ইয়াৰ কাৰণে এটা প্ৰয়াস কৰা হৈছিল যে 2015 চনত এই যেতিয়া বিটিসি ইলেকশ্যন হৈছিল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সময়ত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আলোচনা বিলোচনা বা এফচু আৰু বিপিএফৰ লগত আলোচনা চলিছিল ছাত্ৰ সংগঠন থকা হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব লৈছিল আৰু এই নেতৃত্বৰ দ্বাৰা এটা বুজাবুজি অংকত আহিবলৈ লওঁতে সেই বিষয়টো হৈ নুঠিল আৰু আহি যেতিয়া 2021 বিটিআৰ শান্তি চুক্তি বিটিআৰ ইলেকশ্যন হৈ গ'ল ইয়াৰ পিছতো আকৌ এটা প্ৰয়াস কৰা হৈছিল কিন্তু সেইটো হৈ নুঠিল তো আজি আমি পুনৰ এইটো কথা নিখিল বড়ো ছাত্ৰ সন্থা আমি উপলব্ধি কৰোঁ যে ঘৰখনত যদি ভাই ককাইৰ মাজত যদি কাজিয়া হৈ থাকে দুইটা দলৰ মাজত যদি সদায় আঞ্চলিক ৰাজনৈতিক দল যি আঞ্চলিক ৰাজনৈতিক দল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক আজি প্ৰমোদ বড়ো ইউজি ব্ৰহ্ম ৰঞ্জৰা নাৰ্জাৰী ডাঙৰীয়া এই যি এটা টিম আছে সেই টিমৰ মাজত যেতিয়া বিভক্ত হৈ থাকিব সুস্থিৰ বাতাবৰণ সুস্থিৰ ৰাজনীতিক এটা পৰিৱেশ আমি পাবলৈ কেতিয়াও সক্ষম নহ'ব বিটিআৰৰ আধৰুৱা যিবিলাক চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিবলৈ বাকী আছে আপোনাৰ যিখিনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যি কমিটমেণ্ট দিছিল সেই কমিটমেণ্টৰ আধাৰত চুক্তি ৰূপায়ণ শান্তি স্থাপন এইটো আমাৰ এটা সপোন আৰু এই সপোনটো বাস্তৱত ৰূপায়িত কৰিব লাগে দৰিদ্ৰ দুখীয়া ৰাইজৰ চুক্তিৰ আধাৰত পোৱা সকলোখিনি আগুৱাই নিব লাগে তো তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই যে আঞ্চলিক ৰাজনৈতিক দল আছে ইয়াত বিপিএফ আছে ইউপিপিএল আছে যে আপোনালোকে এক হৈ যোনটো প্ৰয়াস আগতে কৰা হৈছিল সেই প্ৰয়াসটো পুনৰবাৰ আমি কিয় আনিব নোৱাৰোঁ আৰু এই প্ৰয়াসৰ দ্বাৰা যদি একত্ৰিত হৈ যায় বা ঐক্যবদ্ধভাৱে যদি এটা ৰাস্তাত তেওঁলোকে কাম কৰে তেতিয়াহ'লে ইয়াত যি এটা সংঘাত সংঘৰ্ষ যিবিলাক ৰাজনৈতিক সংঘাতৰ কাৰণেও যথেষ্ট ডেমেজ হৈছে যথেষ্ট ইয়াত ক্ষয় ক্ষতি হৈছে তো এইটো আমি কেতিয়াও বিচৰা নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে যি মানে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সেই দলবিলাকে মানে শাসন কৰিবৰ কাৰণে বা ৰাজনীতি কৰিবৰ কাৰণে দিল্লী আছে কেন্দ্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত তেওঁলোকৰ সুবিধা আছে কিন্তু যিটো দুটা দল এই যে আন্দোলনৰ পটভূমিত জন্ম হোৱা আৰু জাতীয় সত্তাক লৈ তেওঁলোকে জাতীয় আন্দোলনৰ পৰা ওলাই অহা তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থা সদায় উপলব্ধি কৰে যে এই সৰু সৰু ৰাজনৈতিক দল অকল বিটিআৰতহে তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকৰ স্কোপ আছে বিটিআৰখন এটা সৰু এৰেঞ্জমেণ্ট সেই সৰু এৰেঞ্জমেণ্টখন যদি চলাব লাগে আন্দোলনৰ পটভূমিত জন্ম হোৱা এই ৰাজনৈতিক দলবিলাকহে বেছি ভালকৈ বুজি পাব তো ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে বিটিআৰখন সৰু এটা অঞ্চল সৰু এটা এৰেঞ্জমেণ্ট ইয়াত ইউপিপিএল বা বিপিএফ সৰু ৰাজনৈতিক দল তেওঁলোকে তাতে ৰাজনীতি কৰিব তেওঁলোকে ৰাজ্যিক লেভেলত ৰাজনীতি কৰিব নোৱাৰে দিল্লী পৰ্যায়ত ৰাজনীতি কৰিব নোৱাৰে তো তাৰ কাৰণে আমাৰ বিনম্ৰ এইটো আশা যে জাতীয়তাবাদ জাতীয় সত্তা জাতীয় সংগ্ৰাম আৰু এই শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত পোৱা সেই বিটিআৰখন যি আমাৰ এটা সপোন আছে যে আগলৈকে নিব লাগে আমি কোনো ৰাষ্ট্ৰীয় দলৰ বিৰোধী নহয় আৰু কোনো ৰাজনৈতিক দলৰ বিৰোধী নহয় আমাৰ স্পষ্ট কথা যে ৰাষ্ট্ৰীয় দলবিলাকে আমাক সহায় কৰক আমাক আশীৰ্বাদ জনাওক আৰু এই এটা ৰাস্তাৰে এই এটা দৃষ্টিভংগীৰে যদি আমি আগুৱাই যাব পাৰোঁ ভৱিষ্যতে বিটিআৰখন এটা উন্নত আৰু আমি আশা কৰাৰ দৰে
এটা ভাল এটা বিটিআৰ আমি গঢ় দিব পাৰিম, আগুৱাই নিব পাৰিম, তাকে মই দৃঢ় বিশ্বাসী যে 2015 চনতে গোৱাত আলোচনা কৰা হৈছিল, দিল্লীত আলোচনা কৰা হৈছিল, গুৱাহাটীত আলোচনা কৰা হৈছিল। এইটো এটা পুৰণা প্ৰয়াস আৰু এই প্ৰয়াসটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে এইটো ফৰ্মুলাটো কি হ'ব, এজেণ্ডা কি হ'ব, সেইটো তৈয়াৰ কৰি পেলাই যদি আঞ্চলিক ৰাজনৈতিক দল যি আন্দোলনৰ পটভূমিত জন্ম হোৱা আৰু সৰু ৰাজনৈতিক দল তেওঁলোকৰ স্কোপ অকল বিটিআৰ 6 চিডিউলতে ৰাজনীতি কৰাৰ স্কোপটো আছে, ৰাজ্যিক পৰ্যায়ত শাসন কৰিব নোৱাৰে বা কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰিব নোৱাৰে। তো এই কথাটোৱে আমি স্পষ্ট ভাষাৰে কৈছোঁ যে তেওঁলোকক এইটো স্কোপ দিব লাগে আৰু তেওঁলোকে যদি ঐক্যবদ্ধ হৈ কাৰো অন্যায় কৰা নহয়। আৰু এই ক্ষেত্ৰত মই স্পষ্ট ভাষাৰে দোহাৰিছোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে যদি সহায় কৰে, আশীৰ্বাদ দিয়ে, মিত্ৰতাৰে চৰকাৰ চলিব আৰু সেইটো কোনেও বিৰোধী কৰা নাই। তো এই কাৰণেহে কৈছোঁ। আৰু যদি কোনোবাই আমাক কয় যে আমি দখল কৰিম, আমি আগ্ৰাসন কৰিম, তেতিয়া আমাৰ মনত আঘাত আহে, আমাৰ মনৰ বেদনা মানে উপজে, আমাৰ মনত দুখ আহে। সেই কথাটো যাতে কোনেও নকয়, কাৰণ আমি এটা সপোন লৈ পেলাই আগবাঢ়িছোঁ, সেই সপোনটো বাস্তৱত ৰূপায়িত কৰিব লাগিব। চুক্তি আধৰুৱা হৈ আছে, শান্তি স্থাপনৰ প্ৰক্ৰিয়া চলি আছে, উন্নয়নৰ যি গতি সেই গতিটো ক্ষিপ্ৰতা কৰিব লাগে, নৱপ্ৰজন্মৰ সপোন আছে। তো জাতীয়তাবাদ আৰু জাতীয় আন্দোলন এই সত্তাক লৈ পেলাই যিসকলে সংগ্ৰামী নেতৃবৃন্দ আছিল তেওঁলোকে যদি আলোচনা কৰে নিশ্চয় আমি আহ্বান জনাম। আৰু এই ক্ষেত্ৰত দুয়োটা ৰাজনৈতিক দলৰহে নেতৃবৃন্দৰ মূল দায়িত্বটো থাকিব। আমি খালি আহ্বান জনাব পাৰোঁ, তেওঁলোকে কি সিদ্ধান্ত ল'ব, কেনেকৈ এটা পক্ষত আহিব সেইটো তেওঁলোকৰ কথা। আমি কোনো ৰাজনৈতিক দল বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰুদ্ধে আমি কথা ক'বলৈ বিচৰা নাই। আমাৰ দৃষ্টিভংগীত আমাৰ যি ঘৰৰ সংসাৰখন যি ভাগ ভাগ হৈ আছে সেই সংসাৰখন একত্ৰ কৰি পেলাই আগলৈকে আমি যাব লাগে। ৰাজনৈতিক সুস্থিৰ বাতাবৰণ আৰু ৰাজনৈতিক অধিকাৰ, সাংবিধানিক অধিকাৰ বিটিআৰ 6 চিডিউলৰ দ্বাৰা আমি যি পাইছোঁ সেই অধিকাৰটো আমি সাব্যস্ত কৰিব লাগে। সকলো বিটিআৰবাসী, সকলো জাতি জনগোষ্ঠী এইটোৱেই সপোন।